নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক সকলোকে নৰ্থ ইষ্ট ভিউৱাৰ চেনেলটিলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু ইতিমধ্যে হয়তো থাম্বনেইল চাই আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে আমি কিহৰ ওপৰত আজি আমাৰ ভিডিঅ'টি বনাবলৈ গৈ আছোঁ। হয় বন্ধুসকল, আপোনালোক সকলোৱে ঠিকেই দেখিছে, আজি আমি ক'বলৈ গৈ আছোঁ বুৰ্জ খালিফাৰ বিষয়ে। হয় বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে স্বীকৃতি লাভ কৰা বুৰ্জ খালিফাৰ বিষয়ে আজি আপোনালোকৰ ওচৰত অকণমান ক'বলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব। তেনেহ'লে বলক বন্ধুসকল, বেছি দেৰি নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হয় বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিংটোৰ নামেই হৈছে বুৰ্জ খালিফা আৰু এই বুৰ্জ খালিফা নিৰ্মাণ কৰি উলিয়াবৰ বাবে হোৱা কষ্ট আৰু ইয়াৰ বাবে ব্যয় হোৱা টকাৰ পৰিমাণ শুনিলে হয়তো আমাৰ চকু সকলোৰে কপালত উঠি যাব। কিন্তু ইমানখিনি কষ্ট আৰু ইমানখিনি পইচা খৰচ হোৱাৰ পিছতো এই বুৰ্জ খালিফা নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত কিছুমান প্ৰধান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে বন্ধুসকল। আৰু ইয়াৰে প্ৰধান আৰু প্ৰথমটি সমস্যা আছিলে এই বিল্ডিংটোৰ গ্লাছ পেনেল লগোৱাৰ ক্ষেত্ৰত। হয় বন্ধুসকল, আৰু যেতিয়া বুৰ্জ খালিফাৰ প্ৰায়খিনি কাম সম্পূৰ্ণ হৈ উঠিছিলে তেতিয়া সময় আছিলে ইয়াৰ বিল্ডিঙৰ গ্লাছ পেনেল লগোৱাৰ সময়। হয় বন্ধুসকল, কিন্তু এইখিনিতে প্ৰায় 24,000 গ্লাছ পেনেল লগোৱাৰ পাছত ইয়াৰ বিল্ডিঙৰ ভিতৰৰ তাপমাত্ৰা প্ৰায় 98 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পাইছিলে, য'ত নেকি ইয়াত মানুহ থকাটো একেবাৰে অসম্ভৱ হৈ পৰিছিলে, যাৰ বাবে ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম প্ৰায় 18 মাহলৈকে বন্ধ ৰাখিবলগীয়া হৈছে। 2,716 ফুট ওখ এই অট্টালিকাটোৰ নামত প্ৰায় $1.5 বিলিয়ন অৰ্থাৎ 114 আৰব টকাৰ খৰচ হৈছে। ইঞ্জিনিয়াৰিং হিষ্ট্ৰীত ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট আৰু ইয়াত নিয়োজিত ৱৰ্কাৰ্ছসকলৰ বাবে এই বিল্ডিংটো সদায় এক আশ্চৰ্যজনক ঘটনাৰ দৰে হৈ থাকিব, কাৰণ ইমানখিনি কষ্টৰ ফলৰ বাবেহে আচলতে এই অট্টালিকাটো এনেকৈ নিৰ্মাণ কৰি উলিয়াবলৈ সম্ভৱ হৈছিলে। আৰু এই অট্টালিকাটি নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত ইয়াৰ প্ৰথমটি চেলেঞ্জ আছিলে যে এই অট্টালিকাটো নিৰ্মাণ কৰি উলিয়াবৰ বাবে মাত্ৰ সময়সীমা ধৰি দিয়া হৈছিলে 6 বছৰ। কিন্তু 6 বছৰত প্ৰায় এই অট্টালিকাটিৰ ডিজাইনৰ কাম সম্পূৰ্ণ কৰোঁতে 3 বছৰৰ সময় লাগিলহেঁতেন, আৰু বাকী 3 বছৰ সময়ত ইয়াৰ ফিজিকেলি কনষ্ট্ৰাকশ্যনৰ কাম কোনো কাৰণতে সম্ভৱ হৈ নুঠিল হয়। তেনেতে ইয়াৰ কৰ্তৃপক্ষ, ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্সাৰ একলগ হৈ এটা সিদ্ধান্তত উপনীত হৈছিল যে এই বিল্ডিংটোৰ কোনো ধৰণৰ ডিজাইনৰ কাম নোহোৱাকৈয়ে ইয়াৰ বেছমেণ্টৰ কাম আৰম্ভ হৈছিলে। চেলেঞ্জ নম্বৰ 2, বুৰ্জ খালিফা নিৰ্মাণ কৰি উলিয়াবৰ বাবে পোনপ্ৰথমে যেতিয়া বেছমেণ্টৰ কাম আৰম্ভ হৈছিলে তেতিয়া আৰু এটি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। সাধাৰণতে ডাঙৰ ডাঙৰ অট্টালিকাবোৰত বেছমেণ্টৰ বাবে ডাঙৰ ডাঙৰ পাথৰৰ প্ৰয়োজন হয়, কিন্তু বুৰ্জ খালিফাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিলে, কাৰণ তাত বালি আৰু কেৱল সৰু সৰু শিলহে দেখিবলৈ পোৱা গৈছিলে, যাৰ বাবে আৰু এটি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। আৰু তেনেতেই এটি ছায়েন্সৰ এটি বেছিক প্ৰিন্সিপাল ব্যৱহাৰ কৰা হৈছিলে, যাৰ নাম ফ্ৰিকশ্যন। হয় বন্ধুসকল, আৰু এই বেছিক প্ৰিন্সিপালৰ সহায়ত অধিক শক্তিশালী ছলিড পাইপ ষ্টীল কেৱল এডাল দুইডাল নহয়, সম্পূৰ্ণ 192ডাল ছলিড পাইপ ষ্টীল ব্যৱহাৰ কৰি এই অট্টালিকাটোৰ বেছমেণ্টৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ কৰা হৈছিলে। আৰু মাটিৰ পৰা প্ৰায় 50 মিটাৰ পৰ্যন্ত তললৈকে এই পাইপ বহুৱাই তলৰ বেছমেণ্টৰ কাম সম্পূৰ্ণ কৰা হৈছিলে। এতিয়া আহিছে 3 নম্বৰ চেলেঞ্জটোলৈ। হয় বন্ধুসকল, এই অট্টালিকাটো নিৰ্মাণ কৰি উলিয়াবৰ বাবে ইমাৰ কনষ্ট্ৰাকশ্যন কোম্পেনীয়ে চিকাগোৰ প্ৰায় টপ লেভেল আৰ্কিটেক্সাৰসকলক মোতায়েন কৰে, যিসকলে ইতিমধ্যে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছিল। কিন্তু তথাপিও যেন এই আৰ্কিটেক্সাৰসকলে বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাটোৰ বাবে কৰিবলগীয়া আৰ্কিটেক্সাৰক লৈ
অকণমান হ'লেও হতাশাত ভুগিবলগীয়া হৈছিলে আৰু বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিছিলে কিন্তু তাৰ মাজতো হেজাৰ অসুবিধাৰ অৱসান ঘটাই এই আৰ্কিটেক্সাৰসকলে ইয়াৰ উপায় উলিয়াইছিল আৰু এই উপায়টো আছিলে বাট্ৰেছ ষ্ট্ৰাকচাৰ চেলেঞ্জ নম্বৰ 4 হয় বন্ধুসকল বুৰ্জ খালিফাৰ কাম যেনে তেনে চলি আছিলে আৰু ইয়াৰ কিছু কাম আগবাঢ়ি উঠাত যেতিয়া ইয়াৰ মচলাবিলাক ওপৰলৈ নি ওপৰৰ ফ্ল'ৰৰ কাম কৰিবলগীয়া হৈছিলে তেতিয়া আৰু এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কাৰণ মচলাবিলাক ওপৰলৈ পঠিয়াওঁতে আধাতেই মচলাবিলাক শুকাই যাবলৈ ধৰিছিলে যাৰ বাবে এই অসুবিধা নাইকিয়া কৰিবৰ বাবে ইয়াত কিছুমান ডাঙৰ ডাঙৰ পাইপলাইন বহুৱাবলগীয়া হৈছিলে আৰু পাম্পৰ সহায়ত এই পাইপেৰে মচলাবিলাক ওপৰলৈ ট্ৰান্সফাৰ কৰা হৈছিলে আৰু ইয়াত মচলা কনক্ৰিট লোহাৰ ইমানেই ব্যৱহাৰ হৈছিলে যে ইয়াৰ ওজন প্ৰায় 1,60,000 সমান হৈ গৈছিলে আৰু এইবিলাক মচলা ওপৰলৈ পঠিয়াবৰ বাবে প্ৰায় পৃথিৱীৰ আটাইতকৈ শক্তিশালী পাম্প মেচিন ইয়াত ব্যৱহাৰ কৰা হৈছিলে চেলেঞ্জ নম্বৰ 5 বন্ধুসকল বুৰ্জ খালিফা নিৰ্মাণ হোৱাৰ এতিয়া প্ৰায় 3 বছৰ হৈ গৈছিলে আৰু 3 বছৰতেই বুৰ্জ খালিফাই প্ৰায় 140টা ফ্ল'ৰেৰে পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে স্বীকৃতি লাভ কৰিছিল কিন্তু ইয়াত ব্যৱহাৰ হৈ থকা ক্ৰেনবিলাকে মাত্ৰ 120টা ফ্ল'ৰলৈকেহে মেটেৰিয়েলছবোৰ ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছিলে যাৰ বাবে ইয়াত নিয়োজিত হৈ থকা ৱৰ্কাৰ্ছবিলাকৰ বাবে আৰু এক জটিলতাৰ সন্মুখীন হ'বলগীয়া হৈছিলে যাৰ বাবে তেখেতসকলে ষ্ট্ৰাইক পৰ্যন্ত কৰিবলগীয়া হৈছিলে কিন্তু অৱশেষত উন্নত মানদণ্ডৰ ক্ৰেন আনি বাকী কামবোৰ আগুৱাই যাবলৈ সক্ষম হৈছিলে যদিও বা ইয়াত নিয়োজিত কৰ্মচাৰীসকলক যেন সকলো সময়তে বিপদে সংকটে আৱৰি ধৰি থকাৰ পাছতো যেন কোনো কাৰণতেই তেওঁলোকে তেওঁলোকৰ কৰ্মক পাহৰি যোৱা নাছিলে চেলেঞ্জ নম্বৰ 6 বন্ধুসকল বুৰ্জ খালিফাৰ প্ৰায় গোটেইকেইটা ফ্ল'ৰ নিৰ্মাণ হোৱাৰ পাছত ইয়াৰ সময় আছিল গ্লাছ পেনেল লগোৱাৰ সময় হয় প্ৰায় 24,000 গ্লাছ পেনেল লগাবলগীয়া হৈছিল ইয়াত কিন্তু এই গ্লাছ পেনেল লগোৱাৰ পাছত ইয়াৰ ভিতৰৰ তাপমাত্ৰা প্ৰায় 98 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পাইছিলে আৰু এই তাপমাত্ৰাক সাধাৰণ তাপমাত্ৰালৈ নিয়ন্ত্ৰণত ৰাখিবলগীয়া হ'লে প্ৰায় 10 গুণ বেছি পৰ্যন্ত খৰচ কৰিবলগীয়া হ'ল হৈ যাৰ বাবে ইয়াৰ কাম প্ৰায় 18 মাহলৈ বন্ধ ৰাখিবলগীয়া হৈছিলে আৰু অৱশেষত জন জেৰেফা নামৰ এজন সুপ্ৰসিদ্ধ ইঞ্জিনিয়াৰে এই অসুবিধাটিৰ বুজ লৈ এটি নতুন প্ৰস্তাৱ আগবঢ়ালে যদিও বা ইয়াৰ বাবে অধিক পৰিমাণৰ টকা ব্যয় কৰিবলগীয়া হৈছিলে তথাপিও এই অট্টালিকাটিৰ বাবে এক বিশেষ প্ৰকাৰৰ গ্লাছ নিৰ্মাণ কৰি উলিয়াইছিলে যিয়ে অতি সহজে সূৰ্যৰ ৰশ্মিক প্ৰতিসৰণ কৰি ইয়াৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু প্ৰায় এনেকৈ 24,000 গ্লাছ পেনেল লগাবৰ বাবে ইয়াক এটি ঠাইত নিৰ্দিষ্টকৈ এটা কোম্পানীত এই ধৰণৰ গ্লাছ বনাবলৈ অহৰ্নিশে কাম চলি আছিল আৰু অৱশেষত প্ৰায় 24,000 গ্লাছ পেনেল লগাই ইয়াৰ কাম সম্পূৰ্ণ কৰিছিলে আৰু এনেকৈয়ে বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে স্বীকৃতি লাভ কৰা বুৰ্জ খালিফাৰ নামত আৰু বহুতো ৰেকৰ্ডছ আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল এইখিনিতে আপোনালোকক ক'ব বিচাৰিম যে অনাগত দিনবোৰত এনেকুৱা ডাঙৰ ডাঙৰ অট্টালিকা আমাৰ ভাৰত বা আমাৰ অসমতো হোৱাৰ সম্ভাৱনা আছেনে আৰু যদি আছে তেন্তে প্লিজ কমেণ্ট বক্সত জনাব আৰু বৰ্তমান সময়ছোৱাত ভাৰতৰ আটাইতকৈ ওখ অট্টালিকাটোৰ নাম কোনে জানে বাৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম